মা আপুনি কি তুলি আছে? চেঙাত টেঙা চেঙাত টেঙা? টেঙাৰ জোল বনাম বুলি ভাবিছোঁ আজি। চেঙাত টেঙাৰ জোল নেকি? অ' হয় নেকি? তো বন্ধুসকল আপোনালোক আজি এটা পুনৰ এটা নতুন ভিডিঅ' লৈ মা আৰু মই হাজিৰ হৈছোঁ। চেঙাত টেঙাৰ জোল কিদৰে বনাই আপোনালোক বন্ধুসকল দেখাম। আপোনালোকে দেখা পাইছে হয়নে? এতিয়া আমি এইচব ৰোৱা আছে মানে আমাৰ, এতিয়া আমি বঢ়িয়াকৈ আপোনালোক দেখাম। আপোনালোকে মজা কৰি আমাৰ ভিডিঅ' চাব। এই বন্ধুসকল এয়া মাই এতিয়া ধুনীয়া কৰি বহুতবাৰ ধুব লাগিব। ধুই আছে, কাৰণ মানে চেঙাত টেঙাত আপোনাৰ বহুত বালি মাটি বহুত কিবা কিবি থাকে ইয়াতে, সেইকাৰণে মানে বেছিকৈ অলপ ধুব লাগে। ধোৱাৰ পাছত এৰে আঞ্জা আপোনাৰ এনেহেন আঞ্জা হ'ব মানে কি ক'ব আৰু বন্ধুসকল আপোনালোক মই দেখাই থাকিম, মজা কৰি আপোনালোকে চাই থাকিব, চাই লওক। মই এতিয়া এডাল এডাল কৰি সকলো শাক ধুই আছে। ইয়াৰ নাম হৈছে বন্ধুসকল চেঙা টেঙা। বহুত ভাল পেটৰ কাৰণে। এয়া বন্ধুসকল মই ৰান্ধন শালত মই আহি গ'লোঁ। মায়ে আপোনাৰ খৰি দি আছে বৰ্তমান, আৰু ইফালে বন্ধুসকল আপোনাক মই দেখাই দিওঁ আলু বিলাহী জলকীয়া নহৰু লগত দালি, আৰু আপোনাৰ ইফালে চেঙা টেঙাৰ কিদৰে মায়ে এতিয়া ৰেচিপি বনায় তাকে আপোনাক মই দেখুৱাম, হয়নে বন্ধুসকল? আপোনালোকে ধুনীয়া কৰি চাব আমাৰ ভিডিঅ'। আৰু যদি আমাৰ ভিডিঅ' চাই আপোনালোকে অলপমানো ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল। এতিয়া আপোনালোক মই দেখাই আছোঁ, চাই থাকক। এয়া এতিয়া মায়ে দেখা পাইছে বন্ধুসকল, আলুখিনি এটা এটা কৰি দিছে, বইল হ'বৰ কাৰণে দিছে। বইল হোৱাৰ পাছত আপোনালোকক মই দেখুৱাই আছোঁ। আৰু ইয়াতে আপোনাৰ যিখিনি দালি আছিল দালিখিনি ইয়াতে আপোনাৰ মায়ে আকৌ বইল হ'বৰ কাৰণে দিছে। এতিয়া কি হ'ব বন্ধুসকল আপোনাক মই দেখাই থাকিম, ধুনীয়া কৰি আমাৰ ভিডিঅ' চাই থাকিব। এয়া বন্ধুসকল আপোনাৰ কি বুলি কয়, এইটো আমাৰ উতল আহি গ'ল, আৰু এই আলু বইল হৈ গ'ল, আৰু ইফালে আপোনাৰ দালিও বইল হৈ গ'ল বন্ধুসকল। মায়ে এতিয়া উঠাব, এতিয়া ধুনীয়া কৰি উঠাই পেলাই ইয়াত ৰাখি দিলে হয়নে? আৰু ইফালে আপোনাৰ এতিয়া আলুখিনিও মাৰি এতিয়া ধুনীয়াকৈ উঠাব ইয়াৰ পৰা। এতিয়া যিখিনি আপোনাৰ গৰম পানী আছিল সেই গৰম পানীৰ ওপৰত মায়ে এই চেঙা টেঙাৰ পাতখিনি ওপৰত দি দিব এতিয়া ধুনীয়া কৰি। এয়া বন্ধুসকল মায়ে দি দিলে, এই বইল হ'ব। হোৱাৰ পাছত কি ধৰণৰ ৰেচিপি বনাই বন্ধুসকল আপোনাক মই দেখাই থাকিম। এয়া বন্ধুসকল যিখিনি দালি আমি বইল কৰিলোঁ ধুনীয়াকৈ ইয়াত থ'লে, আৰু ইফালে আপোনাৰ বন্ধুসকল দেখা পাইছে চেঙা টেঙা আমাৰ বইল হৈ আছে। এতিয়া কি বনাই তাকে আমি এতিয়া আমাৰ বন্ধুসকল চেঙা টেঙা আমাৰ বইল হৈ গ'ল। এতিয়া মাইটো এতিয়া থ'ব। এতিয়া বইল কৰা দালিখিনিত বন্ধুসকল মায়ে প্ৰথমতে কেঁচা জলকীয়া কেইটুকুৰমান কাটি দি আছে। ইয়াৰ পাছত মায়ে 1 চামুচ নিমখ দিলে, এতিয়া হালধি গুড়া দিলে 1 চামুচ, এইটো হৈছে আপোনাৰ জিৰাৰ গুড়া। মায়ে অলপমান তেল দি দিলে ইয়াত। অকণ মায়ে এতিয়া ধুনীয়া কৰি এইখিনি আপোনাৰ সানি আছে। সানাৰ পাছত কি হয় আপোনালোকক দেখাই থাকিব, চাই থাকিব। এয়া বন্ধুসকল মায়ে ধুনীয়া কৰি যিখিনি বইল কৰা দালিখিনি দি আপোনাৰ গোল গোলকৈ কিবা আপোনাৰ বনাই আছে। এতিয়া কি হ'ব মাইটো এনে? আজি আলু দি বনাম নতুন ৰেচিপি। আলু দি কিবা এটা বনাব, গোল গোলকৈ বনাই আছে, চাই লওক বন্ধুসকল। এয়া চাওক, আলুৰ দমে বনাম তানে, বিলাহী দি বনাম। এইটো বিলাহী দি বনাব, আপোনাৰ গোল গোলকৈ এনেকৈ বনাই বনাই ধুনীয়া কৰি থৈ আছে মায়ে এটা এটা কৰি। এয়া চাওক বন্ধুসকল মায়ে দি দিলে ওপৰত এটা এটা কৰি। বন্ধুসকল দেখা পাইছে আপোনালোকে ধুনীয়া কৰি এটা কালাৰ উঠি পেলাই আমাৰ দালিৰ হেৰিবিলাক গোল গোলকৈ মাছ দি থৈছে। ইয়াত অলপমান চাউলৰ গুড়াও দিয়া আছে বোলে বন্ধুসকল। ইয়াত চাই লওক বন্ধুসকল ধুনীয়া এটা হৈছে। আৰু এইটো দি এতিয়া মায়ে কি বনাই তাকে আপোনালোকক মই দেখুৱাম, আপোনালোকে ধুনীয়াকৈ এয়া এতিয়া মায়ে ওপৰত অলপমান শুকান জলকীয়া আৰু তেজপাত এটা দি দিলে। দিয়াৰ পাছত এয়া অলপমান জিৰা, এয়া অলপমান ৰচুন দি দিলে মায়ে, এয়া অলপমান বিলাহী মায়ে দি দিলে। এয়া এতিয়া মায়ে অলপমান নিমখ ছটিয়াই দিলে, লগতে আপোনাৰ অলপমান হালধি গুড়ি দিলে ইয়াত, আৰু অলপমান জিৰাৰ গুড়ি ইয়াত মাৰি দিলে। এয়া বন্ধুসকল দেখা পাইছে আলু, এই আলু ইয়াত মায়ে অলপমান দি দিলে ইয়াত। আগতো এটা আলু দিছিল, তেতিয়া আপোনাৰ বস্তুটো গ্ৰেভিটো গটা হৈছে হয়নে? এতিয়া মায়ে অলপমান পানী ইয়াত দিলে। যিখিনি আপোনাৰ চেঙা টেঙা আছিলে, চেঙা টেঙাৰ আপোনাৰ কোনটো এই সুঠিখিনি খায় নে আপোনাৰ ৰসখিনি খায়? ৰসখিনি খায় বন্ধুসকল, সেইকাৰণে মই পানী দি ইয়াত ধুনীয়াকৈ ইয়াত চেপি চেপি ইয়াৰ পৰা ৰসবিলাক উলিয়াই আছে। এতিয়া আপোনাক মই দেখাই থাকিম আৰু বঢ়িয়াকৈ খাই থাকিম। এয়া বন্ধুসকল এতিয়া মায়ে ধুনীয়া কৰি ইয়াত আপোনাৰ এই যিখিনি আপোনাৰ ভাজা আছিল গোল গোলকৈ দালিৰ সেইখিনি আপুনি ইয়াত দি দিলে।
দিয়াৰ পাছত আপোনাক মই ধুনীয়াকৈ নিৰামিষ দেখাই কাৰণে দিম কি খাম সেইকাৰণে এই বনাইছোঁ সদায় খাই থাকোঁ বন্ধুসকল দেখা পাইছে এইখিনি আমাৰ হৈ গ'ল এতিয়া শুনে মোক তাৰপাছত মায়ে কাটি দিলে এতিয়া মায়ে কি বনাই তাতে আপোনাক মই দেখুৱাম ধুনীয়াকৈ চাই এয়া মায়ে এতিয়া ধুনীয়াকৈ ইয়াত তেল অলপমান দিলে আকৌ এই আলুখিনি এই নিমখ আৰু হালধি দিছোঁ অকল দেখা পাইছে এতিয়া ধুনীয়াকৈ এটা কালাৰ এটা আহি গ'ল এতিয়া লাহে লাহে থ'ব ইয়াত এয়া এতিয়া মায়ে যিখিনি আপোনাৰ চেঙা টেঙা বনাব তাতে আপোনাৰ এই বেহৰ অলপমান দিছে লগতে আপোনাৰ এই আপোনাৰ নহৰু দিছে ইয়াত আপোনাৰ হৈ গ'ল তাতে আপোনাৰ মায়ে আলুখিনি বহাই দিলে ইয়াত হালধি ইয়াত দিলে দিয়াৰ পাছত বন্ধুসকল আমাৰ যিখিনি চেঙা টেঙা বুলি যে আপোনাৰ যে মায়ে পানীখিনি যে উলিয়াইছিল পানীখিনি চাই লওক এইখিনি পানী ইয়াত এতিয়া মায়ে ধুনীয়াকৈ ইয়াত দি দিব এয়া বন্ধুসকল দেখা পাইছে হয়নে আপোনালোকে এয়া চাওক চেঙা টেঙা আমাৰ ধুনীয়া একদম কালাৰ এটা আহি গ'ল মজা একদম আৰু এইখিনি এতিয়া আমাৰ ইয়াত হ'ব ইয়াত আপোনালোক মই খাই পেলাই কৈ আছোঁ কেনেকুৱা হ'ল চাই থাকক আমাৰ ভিডিঅ' এয়া বন্ধুসকল আমাৰ ট'টেলি চব ৰেডি হৈ গ'ল এতিয়া এই মায়ে মোক আলু ভাজি লগতে আপোনাৰ এয়া চাই লওক দালিৰ যোনটো মায়ে বৰা বনাইছিল হয়নে বন্ধুসকল এই চাই লওক গোল গোলকৈ সেয়া মোক মায়ে দিলে ধুনীয়া কৰি এয়া চাই লওক আৰু লগতে আছে আপোনাৰ ইফালে এই চাওক চেঙা টেঙাৰ জোল এই চাওক বঢ়িয়া হৈছে চেন বঢ়িয়া ওলাইছে বন্ধুসকল এতিয়া মায়ে মোক দি আছে এতিয়া মই ধুনীয়া কৰি খাম আৰু আপোনালোকে মোক অলপ এয়া বন্ধুসকল মই এতিয়া খাবলৈ ওলালোঁ হয়নে প্ৰথমতে টেঙাৰ জোলটো অলপ খাই চাওঁ চেনটো বহুত ধুনীয়া ওলাইছিল হয়নে মই খাই চাওঁ বঢ়িয়া হৈছে এয়া আপোনাৰ আলু ভজা বঢ়িয়া এতিয়া এয়া অলপ খাই চাওঁ ৰ'ব বঢ়িয়া হৈছে এইটো বঢ়িয়া হৈছে বন্ধুসকল মই এতিয়া খাই আছোঁ ধুনীয়া কৰি হয়নে খাই বঢ়িয়া টেষ্টি হৈছে একো আজি মাছ মাংস নাই চিম্পুল ৰেচিপি আপুনি নিৰামিষ সদায় সদায় কিনো আপুনি মাছ মাংস খাব হয়নে বঢ়িয়া হৈছে মজা তোমাৰ মাজে মাজে এনে খালে ভাল লাগে হয়নে আপোনালোকক মই আজি এটা নতুন ৰেচিপি বনাই মানে আমাৰ মানে যদি আমাৰ ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ